গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? মোৰ ভাল বেয়া মাজতে এই ভাল এই বেয়া মানে ভাল লগা সময়খিনি ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আৰু আজি মই ভিডিঅ' এটা বনাম কেনেকুৱা ধৰণৰ আপোনালোকে চাবচোন দেই, প্ৰথম পৰা শেষলৈকে চাব। কিন্তু এইজোপা হ'ল বাও কচু বাও। মই ইয়াৰ এডাল কচু কাটি ল'ম, মানে বাও এডাল কাটি ল'ম। কাটি মেলি হৈ গ'ল। মই ইয়াত খৰিকামাৰিত ভৰাই আনিছোঁ, গম পাইছে চাগে খৰিকামাৰিত ভৰাই অনা দেখি। বিলাহী, ৰঙা পিঁয়াজ, ৰচুন, মাছ, এফালে কচু বাও। আৰু এতিয়া জুইত বহাই দিলোঁ, একদম সিজিব দিওঁ এইখিনি। আমাৰ জুইশালি নাই, বাহিৰতে মই জুই জ্বলাই এইখিনি সিজাম বুলি ভাবিছোঁ। আৰু সিজালোঁ প্ৰায় ধুনীয়াকৈ সিজিলে, দেখিছে কচুপাতো বৰ কোমল হ'ল দেই, কোমলকৈ সিজিলে। আৰু বিলাহী মাৰি অৱস্থা দেখিছে নহয়, জুইয়ে খাই দিলে। আৰু চফা তফা কৰি ল'লোঁ। এতিয়া ভাবিছোঁ মিক্সাৰত দি দিম মই এইখিনি। ভাবিছোঁ আজি কচু বাও বোলো পিটিকা কি হয় হ'ব আৰু। কিন্তু কচু বাওটো যে ইমান ধুনীয়াকৈ জুইত সিজে মই আজিহে গম পাইছোঁ। আজি প্ৰথম বনাইছোঁ এইটো এনেকুৱা ধৰণৰ ভিডিঅ', আৰু খায়ো পোৱা নাই আগতে এনেকুৱা কচু বাও পিটিকা। আজিহে খাম আৰু কেনেকুৱা লাগে। নিমখ অকণমান দি দিলোঁ আৰু ইয়াত অকণমান মিঠাতেল দি দিম বুলি ভাবিছোঁ। এই ঘৰত মিঠাতেলেই নাই, অকণমান আছে তাকে উবিয়াই দি দিওঁ আৰু। মিঠাতেল নিদিলে পিটিকাত খাই বেয়া লাগে দেই। পিটিকাত কিন্তু মিঠাতেল দিবই লাগে। ইমান ধুনীয়া গোন্ধ এটা আহিছে, পুৰা পিটিকা, মাছৰ পিটিকা, কচু পিটিকা। আৰু জল্দি জল্দি ভাত খোৱাহে কথা, আৰু ৰখি থাকিবলৈ নাই আৰু দেই। ভাত বাঢ়োঁগৈ মই। ভাতো বাঢ়িলোঁ। এয়া আলু ভাজি আৰু পিটিকা, এফালে টেঙা জোল, মাছ কুটোৱা টেঙা জোল খালোঁ। ভাতকেইটা খাই কিন্তু বহুত ভাল লাগিলে আজি। ভাত চাত খাই বৈ হৈ গ'ল। এতিয়া ঘৰৰ কামখিনি কৰি ল'ম বুলি ভাবিছোঁ। ভাতকেইটা খাই এটা আমলখিও খাইছোঁ, ঘৰতে আনি থোৱা আছিলে আমলখি। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'। বাই।